এই ঘটনাটো হ'ল মানে মিস্ত্ৰীটো কাম কৰি আছে। কাম কৰি থাকোঁতে মইতো গাড়ী চলাওঁ, মই মাল টানি আছোঁ বালিকা স্কুলৰ ওচৰত। তাৰপিছত 5টামান বজাৰ সন্ধিয়া মোক ছোৱালীটো ফোন কৰিলে। মিস্ত্ৰীক ক'লে যে খুৰা এয়া চাচোন তোৰ যোগালীটো এনেকুৱা মোক অত্যাচাৰ কৰি আছে, ঘৰত সোমাই এনেকুৱা বুলি ক'লে। তাৰপিছত আৰু সেই খোৱাৰ টাইমত মিস্ত্ৰীটো তাক বোলে গালি পাৰিলে। তাৰপিছত ছোৱালীটো ভয় খাই অকলে, তাৰ মাও ধান লগাব গৈছে, কোনো নাই। সৰু ভাইটি গছৰ তলত খেলি আছিলে আৰু সি খেলি থাকোঁতে তাৰপিছত সিটো একো গম নাপায়, সৰু পোৱালি। তাৰপিছত মোৰ ছোৱালীটো গ'লে যাই ছেকেণ্ড ঘৰটোত যাই কিনে ফোন কৰিলে। ফোন কৰি মোক কান্দি কান্দি কৈছে যে দেউতা মোক বুকুত হাত লগাইছে এই মিস্ত্ৰীকেইটা এনেকুৱা বুলি ক'লে। তো এতিয়া মিস্ত্ৰীকেইটা ক'লে, তাৰপিছত মই মাল পেলাই আছোঁ, মাল পেলাই এতিয়া গাড়ীটো লৈ নদীত যাব লাগে, তাতে লেবাৰ চবাৰ চব আছে। তাৰপিছত মই কৈছোঁ ৰ মই এতিয়াই আহি আছোঁ বুলি ক'লোঁ। তাৰপিছত ফটককৈ আহিলোঁ নদীত, আহি কিনে গাড়ীটো লৈ আহি মালিক ঘৰত থৈ তাৰপিছত মই আহি পাইছোঁ। আহি কিনে গাড়ী সোমাই ঘৰত আহিলোঁ। আহি চাইছোঁ এই ল'ৰাটো মুনু আলিয়ে এনেকুৱা মানে ঘৰত সোমাইছে। ছোৱালীটো টিভি চাই থাকোঁতে টোপনি মাৰা হৈ গ'ল আৰু টোপনি হৈ যোৱাৰ পিছত আৰু সি একো গম নাপায় কোনে সোমাইছে। সেই মানুহটো পানী খাম বুলি সোমাইছে বোলে। বটলটো বাহিৰত আছিলে, পানীও আছিল বটলত, তাতে ফিল্টাৰ আছে, দমকল আছে, সি তাতে খাব লাগে। এই একো সোধ পোছা কৰা নাই, মিস্ত্ৰীকো কোৱা নাই, মনেকৈ সোমাই কিনে সি মানে এনেকুৱা বদমাচি কৰিলে ছোৱালী। অঁ, আমাৰ ঘৰত মানে ইয়াতে কাম কৰি আছোঁ। কাম কৰি থাকোঁতে মানে সি এনেকুৱা কৰিলে। মিস্ত্ৰীটো মানে ওপৰত কাম কৰি আছে, সি তলত আছিল। মিস্ত্ৰীটো গম পোৱা নাই যে সি সোমাব নে নোসোমাব। আৰু কালি মানে সি ফাৰ্ষ্ট আহিছিল যোগালীটো, আহি কিনে মানে সি এনেকুৱা বদমাচি কৰিলে। কেছ দিয়া হৈছে। এৰেষ্ট কৰিছে, এৰেষ্ট কৰি লৈ গৈছে। তাক কি আছে, তাক পাৰিলে এনকাউণ্টাৰ কৰি দিয়া বেছি ভাল আছে। অঁ, তেনেকুৱা মানুহ ইয়াতে থাকি নাথাকাই ভাল। আজি আমি ইমান দিনলৈকে গাড়ী চলাইছোঁ, ইমান ঘৰৰ মানুহৰ লগত পেলাওঁ, আমি আজিলৈকে এনেকুৱা কৰা নাই। খালি সিহঁতৰে বদনাম হৈ থাকে বেছিভাগ, আমিতো আজিলৈকে একো কৰা নাই। মই এইটোৱে ক'ব বিচাৰিছোঁ যে আজি যিহেতু মানে একবাৰ নহয়, বাৰ বাৰ এটাই ঘটনা হৈ আছে আৰু এটা সম্প্ৰদায়ৰ মানুহে কৰি আছে। কিয় এনেকুৱা হৈ আছে? আৰু সিহঁতৰ কি সংস্থা নাই নেকি যে বাৰ বাৰ এটাকে মানে এটা ভুলকে সিহঁতে বাৰ বাৰ ৰিপিট কৰি থাকে? সেইকাৰণে আমি আমাৰ নাৰী সুৰক্ষা কোষ, আমি নাৰী শক্তি, আমি গৰিহণা দিছোঁ আৰু ধিক্কাৰ দিছোঁ যাতে এনেকুৱা মাজবাট অঞ্চলত আমাৰ যোনটো সমাজৰ লগত আমাৰ মাতবাজ অঞ্চল গোটেইখিনি সিহঁতে বদনাম কৰি দি আছে, বদনাম হৈ আছে সিহঁতৰ কাৰণে। যাতে আৰু কালিৰ যি ঘটনা হৈ গ'ল 5টা বজাত 14 বছৰৰ ছোৱালীজনীক এনেকুৱা মানে কাণ্ড কৰিলে, মানে এনেকুৱা হৈছে মানে ঘৰতো মানুহ সুৰক্ষিত নহয় আজিৰ যুগত। ছোৱালী, বোৱাৰী, মা কাৰো মানে যোনটো তেওঁ ইমান সাহসেৰে কালি যোনটো নেকি ঘটনা কৰিলে ঘৰত সোমাই কিনে মা নথকা অৱস্থাত, তো সেইটোতো বহুত সাহস লাগিব কৰিবৰ কাৰণে। তো সেইটোৱে ক'ব বিচাৰিছোঁ যে 14 বছৰৰ ছোৱালীজনী কালি অলপ ছোৱালীজনী লেখা পঢ়া জানে, সেইকাৰণে তেওঁ বাহিৰত ওলাই গৈছে। যদি তাৰ জেগাত বেলেগ ছোৱালী হ'লে হয় তেনেহ'লেতো ভয়তে সি একো কৰিব নোৱাৰিলে হয়। যিহেতু তেওঁ ওলাই কিনে আকৌ তাৰ পাপাক ফোন লগাব দিছে, কিন্তু মিস্ত্ৰীয়ে মানে ফোন কৰি দিয়া নাই। তাৰপিছত তাৰ মাকে আহি যিখিনি কৰিব লাগে কৰিছে। আৰু আমাৰ প্ৰশাসনেও আমাৰ লগে লগে যোনটো নেকি এৰেষ্ট কৰিব লাগে সেইখিনি আমাৰ প্ৰশাসনে আমাৰ লগত আছে। তেওঁ আমাক সহায় কৰিছে, তেওঁ গ্ৰেপ্তাৰ কৰিছে, যিখিনি আইন লগাব লাগে লগাইছে। কিন্তু তাৰ মাজতো আমি কৈছোঁ যে অলৰেডি কৈয়ে থাকে, আমাৰ চৰকাৰে কৈয়ে থাকে বেটি বাচাও বেটি পঢ়াও, কিন্তু আমি সুৰক্ষিত জানো? আমাক বনাই দিছে, আমাক সংগঠন বনাই দিছে নাৰী সুৰক্ষা, নাৰী শক্তি, কিন্তু আমিতো সুৰক্ষিত নহয়, আমি কৰিবই পৰা নাই। কিন্তু আমাৰ যিখিনি কাম আমাক জাপি দিছে সেইখিনি আমি ৰেলী আকাৰে, এৱাৰনেছ আকাৰে আমি কৰিয়ে আছোঁ অলৰেডি। কিন্তু তাৰ পিছতো বাৰ বাৰ এটা ভুলকে হৈ আছে, যাতে নেক্সট টাইমত যাতে আকৌ নহয় সেইটোৰ কাৰণে আমি বহুত গৰিহণা জনাইছোঁ। আৰু যোন মুনু আলি তেওঁক কঠোৰতকৈ কঠোৰ শাস্তি দিয়ে যেন, সেইকাৰণে আমি আমাৰ চৰকাৰ, আমাৰ প্ৰশাসন, আমাৰ জিলা পৰিষদ চবকে অনুৰোধ জনাইছোঁ যাতে কঠোৰতকৈ কঠোৰ শাস্তি পায়। হয়, যোৱাকালি মাজবাটৰ 1 নং নাহুৰবাৰীত যি 14 বছৰীয়া নাবালিকাক মুনু আলী নামৰ ব্যক্তিজনে যোৱাকালি যি ধৰ্ষণৰ
চেষ্টা চলাইছিলে এই চেষ্টা চলোৱাক বা এই ঘটনাটোক লৈ পেলাই আমি সৌদ অসম আদিবাসী ছাত্ৰ সন্থা তথা দল সংগঠন হৈ পেলাই ধিক্কাৰ জনাইছোঁ আৰু আমি দাবী জনাই আছোঁ যে তেখেতক কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে। যিহেতু আমাৰ মাজবাট অঞ্চলত এই নাহৰবাৰী গাঁৱত বিভিন্ন জাতি জনগোষ্ঠীৰ এক মিলা প্ৰীতিৰে বসবাস কৰি আছোঁ আৰু এই মিলা প্ৰীতি বসবাস কৰি থকা সময়তে এটা জনগোষ্ঠীৰ কিছুমান লোকে বাৰে প্ৰতি এনেকুৱা জঘন্য ঘটনাবিলাক কৰাৰ কাৰণে চেষ্টা চলাই আছে আৰু এই ঘটনাৰ লগতে যিহেতু মুনু আলী নামৰ ব্যক্তিজনে জড়িত হৈ আছে, এই মুনু আলী নামৰ ব্যক্তিজনক আমি সৌদ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ প্ৰশাসনক, জিলা প্ৰশাসনক তথা স্থানীয় প্ৰশাসনক মুনু আলী নামৰ ব্যক্তিজনক কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে, যাতে তেওঁ কোনো আইনৰ সুৰুঙা দি বাচি যাব নোৱাৰে। আৰু লগতে আমি এইটোও দাবী জনাই আছোঁ যে বিগত সময়ত যি ধৰণৰ ঘটনাবিলাকৰ কাৰণে বিজেপি চৰকাৰ তথা অসম চৰকাৰ লগতে জিলা প্ৰশাসনে যি কঠোৰ শাস্তি প্ৰদান কৰিছে, ঠিক তেনেদৰে এই মুনু আলী ব্যক্তিজনক ইনকাউণ্টাৰ কৰিব লাগে। যিহেতু এই ঘটনা যাতে পৰৱৰ্তী সময়তে আমাৰ এই অঞ্চলত বা অসমত যাতে এনেকুৱা ঘটনা ঘটিব নালাগে, তেখেতক যদিহে ইনকাউণ্টাৰ কৰে আমি গোটেই দল সংগঠনে বা ছাত্ৰ সংগঠনে সান্তনা লাভ কৰিম। যোৱাকালি যে নেকি মাজবাটৰ নাহৰঝাৰত 14 বছৰীয়া নাবালিকাক যে নেকি মুনু আলী নামৰ ব্যক্তিয়ে প্ৰায় 5টামান বজাত তেওঁ এজন 14 বছৰীয়া নাবালিকাক যে নেকি ধৰ্ষণৰ চেষ্টা কৰিছিলে, সেই ঘটনাটোক আমি মাজবাটৰ বিভিন্ন ছাত্ৰ সংগঠন দল সংগঠনে ধিক্কাৰ জনাইছোঁ, নিন্দা কৰিছোঁ। আজি চাওক মাজবাটত তেনেকুৱা ধৰণৰ ঘটনা ঘটি আছে, দিনে দিনে ঘটি আছে। অলপ দিনৰ আগতে 5 পাখণ্ডক যে নেকি 17 বছৰীয়া নাবালিকাক এই 5 পাখণ্ডই মাজবাট চাহ বাগিচাৰ বাগানৰ মাজত তেওঁলোকে ধৰ্ষণ কৰিছিলে। সেই 5 পাখণ্ডক এতিয়ালৈকে তেওঁলোকে শাস্তিৰ কাৰণে আমিও দাবী জনাইছোঁ, অলৰেডি তেওঁলোকক যাজীৱন কাৰাদণ্ড দিছে। এতিয়া চাওক সেই ঘটনা এতিয়াও মাজবাটৰ ৰাইজৰ মনত আছে, পাহৰি যোৱা নাই। সেইটোৰ কাৰণে আমি যোৱাকালি হৈ যোৱা ঘটনাক আমি নিন্দা কৰিছোঁ, ধিক্কাৰ জনাইছোঁ। কাৰণ চাওক মাজবাট এৰিয়াটো এটা শান্তিপ্ৰিয় এৰিয়া, যে নেকি নাহৰঝাৰত যে নেকি এটা সম্প্ৰদায় মুছলিম সম্প্ৰদায়ৰ মাজতে এইটো ঘটনাটো ঘটি থাকে বাৰে বাৰে। যে নেকি কালপ্ৰিট যোৱাকালি আমাৰ মাজবাট থানাই কালপ্ৰিটজনক এৰেষ্ট কৰিছে ইতিমধ্যে। আমি স্থানীয় প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ, কাৰণ সেইটোৰ কাৰণে ঘটনা হোৱাৰ লগে লগে সেই কালপ্ৰিট ব্যক্তিজনক আমাৰ স্থানীয় প্ৰশাসনে কৰায়ত্ব কৰিবৰ কাৰণে সক্ষম হৈছে। সেইটোৰ কাৰণে আমি স্থানীয় প্ৰশাসনক দাবী জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। আৰু কথা হ'ল যে নেকি যোৱাকালি 14 বছৰীয়া নাবালিকাক এই মুনু আলী নামৰ ব্যক্তিজনে ধৰ্ষণ কৰিবৰ কাৰণে যি চেষ্টা চলাইছিলে, সেই ব্যক্তিজনে কোনো কাৰণতে আইনৰ সুৰুঙা দি হাৰি যাব নালাগে। আৰু আমাৰ এই 14 বছৰীয়া নাবালিকা ছোৱালীজনীক যিকোনো প্ৰকাৰে আমাৰ স্থানীয় প্ৰশাসনে হওক, জিলা প্ৰশাসনে হওক, ন্যায় প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু চাওক বিজেপি নেতৃত্বাধীন চৰকাৰে এটা শ্লোগান আছে, বেটি পঢ়াও বেটি বচাও বুলি। আজি সেই বিজেপি চৰকাৰৰ যি শ্লোগান, সেই শ্লোগানটো বিফলে পৰিচালিত হৈছে। কাৰণ চাওক আজি আমাৰ নাৰীসকলে সুৰক্ষা নহয়, আমাৰ ছোৱালীসকলে সুৰক্ষা নহয়, মা ভনী সুৰক্ষা নহয়। আপোনালোকে দেখাই পাইছে, গমো পাইছে, দিনে দিনে এই ধৰ্ষণৰ অত্যাচাৰ বাঢ়ি গৈছে। ধৰ্ষণৰ অপচেষ্টা কৰিবৰ কাৰণে যিসকল ব্যক্তিসকলে কৰিব বিচাৰিছে, দিনে দিনে বৃদ্ধি পাইছে। এতিয়া বিজেপি চৰকাৰৰ যিটো শ্লোগান বেটি পঢ়াও বেটি বচাও বুলি, সেই শ্লোগানটো বিজেপি চৰকাৰে প্ৰেক্টিকেলি কৰিবৰ কাৰণে হাতত ব্যৱস্থা ল'ব লাগে। এইটো আমি দাবী জনাইছোঁ বিজেপি চৰকাৰক।